নমস্কাৰ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ দুজনমান ঘনিষ্ঠ ব্যক্তিসকলে এটা অভিযোগ আনি থাকে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালত BTCৰ বাহিৰৰ ঠিকাদাৰবোৰক কামবোৰ দিয়া হৈ আছে। BTCৰ ঠিকাদাৰসকলে BTCৰ কামৰ পৰা বা ঠিকাৰ পৰা বঞ্চিত হৈ আছে বুলি হাগ্ৰামা মহিলাৰীৰ লগত থকা তেখেতৰ ঘনিষ্ঠ ব্যক্তিসকলে এটা অভিযোগ আনি থাকে। সেই অভিযোগবোৰ কিমান সত্য? আজি মোৰ হাতত এখন চিঠি আছে, যিখন চিঠি মধ্যপ্ৰদেশৰ ইন্দোৰ নগৰৰ সংগম নগৰৰ এজন নিবাসী ৰামাধৰ ৰায় বুলি এজন ঠিকাদাৰে বৰ্তমানৰ অসম চৰকাৰৰ এজন বিশিষ্ট ব্যক্তি বা অসম চৰকাৰৰ এজন শক্তিশালী ব্যক্তিৰ লিখা এই চিঠি। সেই চিঠিখন আচলতে কি লিখা আছে মই আপোনালোকক অলপমান পৰিখিনি জনাব বিচাৰিছোঁ। আৰু এইখন চিঠি হিন্দী ভাষাত তেখেতে লিখিছে, মই এইটো পৰিখিনি আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াক লিখিছে যে मेरा नाम रामाधर राय, पिताजी बाबूलाल राय, पता 434 नंग स्कीम 91, संगम नगर इंदौर, मध्य प्रदेश का निवासी हूँ। बोडोलैंड टेरिटोरियल काउंसिल कोकराझार WPT NBC डिपार्टमेंट से वर्ष 2018-19 में नीतू इंटरप्राइज कोकराझार के नाम पर मच्छरदानी सप्लाई का ऑर्डर BTC/CHT/WPT-32/2018-19/22 दिनांक 11/10/2018 को राशि 20 करोड़ का ऑर्डर दिया था। तो यार तेखते हिंदी भाषात लिखिছে যে 2018-19 বৰ্ষৰ বা 2018-19 ফাইনেন্সিয়েল ইয়াৰত যিন সময়ত হাগ্ৰামা মহিলাৰী দেৱৰ BTCৰ চৰকাৰ চলি আছিলে, সেই সময়ত 20 কোটি টকাৰ মচ্ছৰদানী মধ্যপ্ৰদেশৰ নিবাসী ৰামাধৰ ৰায়ক দিয়া হৈছিল। এতিয়া প্ৰশ্নটো হ'ল, মধ্যপ্ৰদেশৰ নিবাসী ৰামাধৰ ৰায়ে কেনেকৈ BTCৰ ছাপ্লাই পাবলৈ সক্ষম হ'লে? সেই সময়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আছিলে আৰু তেখেতৰ ঘনিষ্ঠ ব্যক্তিসকলে অভিযোগ অনাৰ মতে, দাবী কৰা মতে সেই সময়ত কোনো BTCৰ বাহিৰৰ ঠিকাদাৰবিলাকে কাম পাবলৈ সক্ষম হোৱা নাছিল আৰু বৰ্তমানত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ কালতহে BTRৰ কণ্ট্ৰাক্টৰ ঠিকাদাৰসকলে কামৰ পৰা বঞ্চিত হৈ আছে বুলি তেখেতে দাবী কৰিছে। সেই কথাবোৰ কিমান সত্যতা আছে? আৰু আপোনালোকে এটা কথা ভাবি চাওক, 20 কোটি টকাৰ মচ্ছৰদানী বা আঁঠুৱা কিমান সংখ্যক বা কিমান পৰিমাণৰ আঁঠুৱা, নাম্বাৰছটো আপোনালোকে ভাবি লওক। 20 কোটি টকাৰ কিমান আঁঠুৱা আহি যাব? কিন্তু আমাৰ BTRৰ বাকী ৰাইজে জানে যে 2018-19 বৰ্ষৰ কিমান আঁঠুৱা বিতৰণ কৰা হয়। এতিয়া আপোনালোকে চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ শাসনকালত ছাপ্লাইত স্কিম বনাই ৰাইজৰ পইচা আত্মসাত কৰিখিনি কিমান ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়িলে আপোনালোকে নিশ্চয় সকলোৱে ইয়াৰ বিষয়ে অৱগত, যাৰ প্ৰমাণ এইখন চিঠিয়ে। এইটো সঁচাকৈ সঁচা নাকি যে আমি কাগজে বাতৰিত যিবোৰ শুনি থাকোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কলা অধ্যায় 16টা ফাইল কোকৰাঝাৰ আৰক্ষী থানাত যে জব্দ হৈ আছে বুলি যে আমি শুনি থাকোঁ, এইটো সঁচাকৈ সত্য হয় নাকি? সেই ফাইলবোৰৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজিৰ দিনত অসমৰ কোনোবা শক্তিশালী ৰাজনেতাৰ ইশাৰাত ডাইৰেকশ্যনৰ কাম কৰি থাকিবলৈ বাধ্য হৈ আছে নাকি, এটা প্ৰশ্ন উঠি আহিছে। অন্তত মই এইটোৱে কওঁ যে আজিৰ দিনত এইটোৱে সত্য প্ৰমাণিত হৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন মিছলীয়া মানুহ আৰু তেখেতে সেই ভুৱা আৰু মিছা কথাবোৰ তেখেতৰ দুজনমান ব্যক্তিৰ দ্বাৰা তেখেতে প্ৰচাৰ কৰি থাকে। আজিৰ এই সময়ত মই সেই ব্যক্তিসকলৰ নামটো ল'বলৈ মোৰ ইচ্ছা নাই। আজি মই এইটোকে ক'লোঁ আৰু মই ৰাইজক সজাগ হৈ থাকক। আপোনালোকে সেইবোৰ ব্যক্তিসকলৰ ছায়াৰ পৰা আপুনি সেই ব্যক্তিসকলৰ প্ৰভাৱৰ পৰা নিজকে দূৰত্ব বজাই ৰাখক। মই আজি এইটোৱে ক'লোঁ। অনাগত দিনবোৰত এনেকুৱা বহুত তথ্য মই ৰাইজৰ সন্মুখত আনি আছোঁ, আপোনালোকে কেৱল অপেক্ষা কৰি থাকক। ধন্যবাদ।